তিনিচুকীয়াবাসীলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হল তিনিচুকীয়াৰ বোৱাৰী সংগীতা ফুকন বৰাই। গামোচা মেগা এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডে আইটি প্ৰাগজ্যোতিক মাছখোৱাত আয়োজন কৰা ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ষ্টাৰ আইকন সিজনত তিনিচুকীয়াৰ চাংমাইগাঁৱৰ বোৱাৰী সংগীতা ফুকন বৰাই মিছেছ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ৱৰ্ল্ডৰ প্ৰতিযোগিতাত দ্বিতীয় স্থান আজুৰি আনিবলৈ সক্ষম হৈছে। উক্ত খবৰটিয়ে তিনিচুকীয়াবাসীক উৎফুল্লিত কৰাৰ লগতে সংগীতা ফুকন বৰাৰ সাফল্যতাক শুভেচ্ছা জনাইছে। এই সাফল্য লাভ কৰাৰ লগে লগে হবলগে এই প্ৰতিযোগিতাৰ বেংকক, আমেৰিকা, ইণ্ডোনেছিয়া আদিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ পাইছে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। মাছখোৱা আইটিয়ে তাত অনুষ্ঠিত হৈছিলে 7 জুলাই প্ৰগ্ৰেম আয়োজন কৰিছিলে। তাত মই মিছেছ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল পেজত মই মিছেছৰ ভাগত মই মিছেছ ৱৰ্ল্ড খিতাপ অৰ্জন কৰিছোঁ। আৰু এতিয়া আমাক মানে এই বছৰৰ শেষৰ ফালে বাহিৰলৈ নিয়া ইণ্টাৰনেশ্যনেল পেজৰ গামোচা এণ্টাৰটেইনমেণ্ট অনুষ্ঠিত চব হৈছিলে। আমাৰ টেষ্ট হৈছিলে, স্কিনৰ টেণ্টৰ টেষ্ট, হেল্থ টেষ্ট আৰু টেলেণ্ট ৰাউণ্ড, কুৱেশ্যন ৰাউণ্ড, এইবোৰ বেলেগ বেলেগ। এতিয়া আপোনালোকক বাহিৰলৈ লৈ যোৱাৰ কথা আছে নেকি? হয়, বেংকক, আমেৰিকা আৰু ফিলিপাইন নিব 4টা জেগাত। এতিয়া কোনটো জেগাত এটা পাৰ্টিচিপেণ্ট হ'ব এইটো চিন্তা অহা বছৰ। তিনিচুকীয়াৰ পৰা কৃষ্ণ কমল বৰাৰ ৰিপৰ্ট 7 নিউজ।